আজি এবাৰ নকওঁ বুলি মই তোমাক কৈ থৈছোঁ, তেতিয়াই কৈ থৈছোঁ। তুমিহে কিন্তু কথাখিনি ৰিপিট কৰি থাকা। কৰিমে চুৰ কৰা চুৰে শুনক গেঞ্জি এটা দিছে, ইয়াক গেঞ্জি এটা দিছে। তোমাক একো নিদিলে? জোঁৱাই হিচাপে দিছে। জোঁৱাই নহয়, প্ৰেমিকা হিচাপে দি পঠিয়ালে। আজি খং উঠি আছো তাই। মোৰ লগত নেযাওঁ যা। ল'ৰা আনিবগৈ লাগিব। নানো নানিলে নহ'ব। নানো মই। নানো যদি পঢ়াইছিলি কেলে? মই কলেজ যাব দিছো নি? তোৰ পঢ়াবলৈ দমেই নাই, তই মতাই নহয় আকৌ তোক মতাই নহয়? পেদুৱা পানী উলিয়াই নেদেখাবি কেলা। ঘুচা মাৰি দিম। তই চাই নাহি যা। চাই থাকিবলৈ মন নোযোৱা হ'ল। তই আঁতৰত যা, কেলে আহি আছ বাই বাই? কেলে নাহিম? মোক পেদুৱা পানী উলিয়াই নেদেখাবি। তই আহি আছ কেলে? আহিম। ওলা তই ল'ৰা লৈ আহিবি। ওলা তই। আনিবগৈ লাগিব। ওলাবলৈ কৈছো ওলা। নোলালে তই নগ'লে কি কৰিবি? তই নগ'লে কি কৰিবি? তই নগ'লে মোৰ দেৰি হৈছে। তই নগ'লে কি কৰিবি? ওলাই যা তই ন। ওলা। নগ'লে কি কৰিবি? তই ওলাই আহিব মুঠতে। ওলাব কৈছো ওলা। তই ওলা। মগজটো মোৰ মুখত ল'বি তই। তোমাৰ দম বেছি হৈ আছে, মই চাইহে আছো কথাই মুখখন খোলাই নলবি আৰু দিয়া, বুজিলে? কি খোলাই মুখখন খোলাই নলবলৈ কৈছো, নলবি। কি নলবি? তই জোনৰ কথাটো কিয় আনিলি আকৌ? তই আনিমে আকৌ। মই 10 বাৰ না 1000 বাৰ লাগে, লাখ বাৰ কম তোক মই। তই একেটা কথা তই সেইটো ভুল কৰা লাজ লাগিব লাগিছিলে তোৰ, গম পাইছ নাই? ইভাগে লোকক জ্ঞান দিব জানো নব মানে মা। তই এটা মাৰকে তই সেইবিলাক বেয়া মই গম পালো কাৰণে মই দিয়া তই বেছি কথা নকবি। তই যা। তই একেটা কথাকে ৰিপিট কৰিব লাগি থাক। কৰিয়ে থাকিম মই, কৈয়ে থাকিম। তোৰ ইমান হেৰি নাই। মই কৈয়ে থাকিম যেতিয়ালৈকে মুই নাযাম, তেতিয়ালৈকে কৈয়ে থাকিম। আমাৰ জীৱন কাহিনীৰ লগত জড়িত এটা একদম সঁচা ঘটনা, আৰু বিশেষকে মানে এইটো হয় নে নহয় কৈ দিয়া, সঁচা ঘটনা হয় নে নহয়? হয়ে। আৰু এইটো আমাৰ জীৱনত মানে ঘটি যোৱা এটা ডাঙৰ ঘটনা মানে এইটো জাষ্ট মানে মই ভুক্তভোগী। মই জানো যে মই তাইক কৈ আছো যে এইটো এটা মানে মোৰে ভুল আছিলে, তো সেইটো কাৰণে আজিও সেই বিশ্বাসঘাতকতাই হৈ আছে। আৰু জীৱনত মানুহে আপোনালোকৰ যদি ৱাইফৰ আগত এনেকুৱা বিশ্বাসঘাতকতা কৰে, তো আপোনালোকে এনেকুৱা জীৱনত নকৰিব। একবাৰ যেতিয়া মানুহৰ জীৱনৰ পৰা মানে হৃদয়ত যেতিয়া আঘাত লাগে নহয়, বিশ্বাসঘাতকতা হয় নহয়, সেই বিশ্বাসঘাতকতাটো মুচিবলৈ মানে বহুত সময় লাগি যায়। যেবাৰ নকওঁ বুলি মই তোমাক কৈ থৈছোঁ, তেতিয়াই কৈ থৈছোঁ। তুমিহে কিন্তু কথাখিনি ৰিপিট কৰি থাকা। কৰিমে চুৰ কৰা চুৰে। সেই আকৌ কেতিয়া তো সেয়াই কমেণ্ট কৰিব যদি ভিডিঅ'টো ভাল লাগে, আৰু তেনেকুৱা বিশ্বাসঘাতকতা আজিলৈকে নাই কৰা আৰু ভৱিষ্যতেও নকৰোঁ। কি কৈছিলে? ফটো বিচাৰিছিলে বোলে তাই ভাগৰ। তাই ফটো দিছে ৰাতি মাৰি 12টা বজাত। তাৰপিছত কৈছে যাম নি? তাই সুধিছে হেনো। তাই মাতিছে আহা। সেয়া মেছেজ সেয়া কৰি আছে, সেইকাৰণে মোবাইলটো চাবলৈ নিদিলে। টনাটনি সেইকাৰণে লাগি আছিলে। জাষ্ট প্ৰেংক কৰিছিলো। প্ৰেংকটো মানে আপোনালোকক অকণমান বেছিলে হৈ গুচি গ'ল। প্ৰেংকটো বোলে লেঙেৰা মানুহে খোজকঢ়া পেংডালৰ লেখীয়া হৈ থাকিলেগে লাষ্টত গৈ। মানে ইটোও কাটি দিলে। আৰু বিশেষকে মানে আমাৰ এজনীয়ে মানে অকমানতে মানে বহুত বেছি কৰি দেখায়। তাৰমানে চকু পানী হাৰ নাপালো হয়। আজি বেলেগ এজনী বিয়া পাতি থাকিলে। বছৰ চাগে এই কেইবছৰ হ'ল আজি? তেতিয়া চাগে 2 বছৰ নে 3 বছৰ তাই হয় নাই? হ'ব দিয়া, আই এম চৰি। এতিয়া 7 বছৰ 6 বছৰ এতিয়া সেই আৰু এই হতনি মাগি ভাত খালো হয়। হ'ব, আই এম চৰি ৰাতিপুৱাই কৈ দিয়া শুনা। এতিয়া কৈ দিয়া যে বস্তুটো মোৰ কথাটো শুনা। এতিয়া কোৱা যে ভিডিঅ'টো এনে জাষ্ট প্ৰেংক কৰিছিলে। তাই আজি একো নকয়, পিছত কব। তো আজিলে টাটা বাই বাই। প্ৰেংক কলটো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। তাৰমানে মই একদম ডিটেইলছটো ক'ম আৰু ইয়াৰ নেক্সট ভিডিঅ'ত আহি আছে। সেই কথাটো কি আছিলে, ইয়াৰ নেক্সট পাৰ্টটো কবা নে নকোৱা? মানে মোক কিহৰ কাৰণে ক'ত কি কথাটো, এই কথাটো কিহৰ কাৰণে ওলাইছে এতিয়া? এই কথাটো কিহৰ কাৰণে কৈছা? মাইকী পাগল লোকক মাইকী পাগল বুলি নকবা আকৌ, ঠাংকে দিম, আকৌ দি দিম আকৌ। দি চাও লাষ্ট বাৰ নহব নহয়। তো চাই থাকক, নেক্সট পাৰ্টটো আহি আছে। ইয়াৰ সম্পূৰ্ণ ডিটেইলছটো কি হৈছিলে কি নহৈছিলে আপোনালোকক জনাম। তো আজিলে টাটা বাই বাই, জয় আই অসম।